बुहुमनाङैनो गिख्रंथाव कर'ना बेमारनि साग्लोबसारनायनि जाहोनाव फिन सरकारा फोसावनो गोनां जादोंदि माखासे नियम निथि एबा मिनि लकडाउन, जायनि जाहोनाव हादरनि नोगोरारिफ्रा गोब्राब जेंनायाव गोलैदों। चिरां जिल्लानि सदर थावनि काजोलगाव गारि पेसेन्जार सालायग्रा आरो दावबायारिफोरा दासान्दि सरकारजों फोसावजानाय माखासे नियम निथि एबा मिनि लकडाउननि जाहोनाव गारि सालायनो एबा हान्थिनायाव खस्थ' मोनदों। टेम्प' सालायगिरिफ्रा फोरमायोदि सानसेयाव 100निफ्राय 200 रांल' आरजिनायनि जाहोनाव न'खर सोलिनो आरो गारि किस्ति होनायाव जोबोद खस्थ' मोनदों होननानै। लोगोसे हान्थियारिनिफ्राय मिथिबावनो हादों गारिया बाङाय जानायनि थाखाय थांलाय फैलाय खालामनायाव जोबोद उसुबिदा जादों होननानै फोरमायो। सानसेयाव गैया 110-20 बेबादिल'। थारमाने खस्थ'आव भुगिनानै दं आरो सासे सानै बेबादिल' लांनाय आरो गैयामोन। किस्तिफोर दं नामा आरोना? किस्तियाथ' दं दंनाया। बेसेबां? ओरैनोथ' 5,125 थाखा। फाइनफोर दं जागोन नामा? फाइनाथ' थाखागोन, मानोथो थाया जानो। किस्ति होनो हायाखैना? उपाय गैया, खस्थ' सोलिनांगोन, माथो खालामनो। सोरनाव बिनानै मोननो, रावनावबोथ' बिना मोनखाया। बुंबाबो लाब गैया, बुङाबाबो लाब गैया। आरो गाबोननिफ्राय 1थासोनिफ्रायनो टटेल लकडाउन होनायनि खोथा होबावदों, खोनाखाबाय। माबायदि जागोन सिन्था खालामदों? सिन्था खालामबालाय मा खालामबावनो, सरकारा जेखौ बुङो बेनो जायो, नङा होमबा? जों बुंनायलाय बहा मा जानो, जोंनाथ' जेबो रज'खाया। বর্তমান প্যাসেঞ্জার নাই একবারে, একটা একটু নিয়ে দৌড়াবো লাগে, প্যাসেঞ্জারে পাওয়া না যায়। দিনত কিমান হৈছে? নাই, আগত তো ভালোই হয়েছে, বর্তমান নাই। তেল খরচ উঠেও না পরে, আর তো গাড়ি কিস্তি কেনাকা দিবে। হ্যাঁ, কেনেকৈ চলি আছে এইটো? এটি তো তেল খরচ নেওয়া এরকম টুকটাক চলি আছে। এটা তো এতেই খাবা লাগে, এতেই তেল ভরাব লাগে। আপোনালোকে কেনেকৈ জীৱন নিৰ্বাহ কৰিবলৈ? এইটো আগত যেনেকৈ লকডাউন আছিল এনেকৈ হ'ব লকডাউন। এতিয়াতো আৰু ঘৰত সকলোৰে ঘৰত বহি থাকে, আমাৰো ঘৰত বহি থাকে লোক। কাৰণ চৰকাৰৰ আইনটো মানিব লাগিব না, এইটো চৰকাৰৰ আইনটো নামানিলে নহয় না। আগত যে লকডাউনৰ পেণ্ডিং হৈছে কিস্তি, আমি আজি কিস্তিৰ ডিটেইলছটো লৈ আহিছোঁ। এতিয়া আগৰ গিলা বোলে আৰু ফাইন লাগে। এইটো ফাইনটো কিয় দিম? চৰকাৰে লকডাউন দিছে, এইটো মই নিজে লকডাউন চলাও নাই না। চৰকাৰে লকডাউন দিছে, এইটো কিস্তিটো ল'ব লাগিছিল। আপনার কিস্তি যেটো কিস্তিটো ল'ব লাগিছে, তো ফাইনটো ল'ব নালাগে। কিস্তি কিমান আছিল আপোনাৰ? এইটো আমাৰ কিস্তি 6,860 টকা মাহত। আৰু লাগিব উপায় নাই। এইটোতো দিবই লাগিব, তো ফাইনটো ল'ব নালাগিছিল। ফাইনটো কিমান হৈ আছে এতিয়া? এখন আগৰ যিটো ফাইন আছে এইটো আমাক আজি গৈছিলোঁ, এতিয়া বোলো একটা কিস্তি 11,000 করে দিব লাগব। শতকৰা 2 টাকা কৈছে, শুনি আহিলোঁ, 11,002 টাকা কিবা দিব লাগব ফাইনটো। আৰু এতিয়া কিস্তি নিদিলে আৰু ফাইন দিব লাগিব। আৰু এতিয়া যদি লকডাউন হয়, পিছত তো পেণ্ডিং হ'ব কিস্তিটো। পেণ্ডিং হোৱাৰ পিছত তো আৰু ফাইন দিবই লাগিব, উপায় নাই। কাৰণ সুৰঙতো নামানিব না। কাৰণ চৰকাৰ তো ভালেই কৈছে না, বেমাৰৰ কাৰণে তো সুবিধা দিছে, কিন্তু এইটো ফাইনটো ল'ব নাছিল। এইটো ফাইনটো ল'ব নাছিল। চৰকাৰটো সবার কাৰণে ভালেই কৰিছে না। এই ফাইন বলে কি বেমাৰৰ কাৰণে, যিটো আমাৰ করোনা ভাইরাস আহি আছে, এইটো কাৰণে বেমাৰটা ভাল লাগে। বর্তমান নাই, আজি মাত্র 200 মান পাই, 3.5 200 টাকা ভাড়া মারছো। এটা তেলে ভরাম না ঘরে দেখাম, উপায় নাই। গাড়িটো বহুত অসুবিধা, মানে আমি সদায় অহা যোৱা কৰোঁ, বহুত অসুবিধা, মানে গাড়ী নোপোৱা হৈ আছে। টাইমমতে যাব নোৱাৰে। এতিয়া কেনেকৈ যাম? মানে এতিয়া বহুত অপেক্ষা কৰিব লগা হৈছে, পেচেঞ্জাৰ নাই। এতিয়া মই এতিয়া চাহ টেম্পু বনাওঁ, মোক অকলে ল'ব নোখোজে আৰু। ক'ত আহিছিলে? ক'ৰবাত কিবা কামত মই আহিছিল? ড্ৰাইভাৰ কৰোঁ, কিবা হাগ্ৰামা আহিছিলোঁ, কেঁচাৰ ড্ৰাইভাৰ। আজি ঘৰত যাব ওলাইছোঁ, গাড়ী নোপোৱা।